ক'লে কিমান সন্মানীয় গাঁও এখন কিয় আজি লিখিত দিব লাগিব মদ খাই আহি যাতে কোনো হাই হেলা মদ খাই আহ আৰু বিচনাত শুই থাক চুপচাপ হয়নে আজি লিখিত দিয়া আৰু ভৱিষ্যত নহ'ব কেতিয়াও অলপ চৰকাৰী কামবোৰ এক কদম নালাগে সিহঁতে গেলা ঘাঁহ বিচাৰি ফুৰে খুচৰিবলৈ ক'ত পাম একদম রাইট কথা বলি হ'ব যি হ'ল যাতে ভৱিষ্যতলৈ এনেকুৱা ভুল কৰিব নালাগে বাবা সকলোকে অনুৰোধ কৰিছোঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক নষ্ট হৈ যাব হয়নে আমি যদি সিহঁতক এনেকুৱা আদৰ্শ দেখুৱাই যাওঁ সিহঁতে আমাক আগলৈ মানিবনে কেতিয়াও নামানিব হ'ব বেছি কৰি লাভ নাই এতিয়া ইয়াত দণ্ডনীয় ভৰি আৰু ভৱিষ্যত তেনেকৈ নকৰিবলৈ এখন কাগজ লিখক লিখিব লাগিব এতিয়া দণ্ডনীয়টো কিমান ভৰিব লাগিব আপোনাৰ পৰা কওকচোন অকণমান ডাঙৰে ভুল কৰা কাৰণ মদ খায় ৰাইজৰ সিদ্ধান্ত বাবা অকল মোৰে নহ'ব ৰাইজে যিটো সিদ্ধান্ত লৈছে সেইটো হ'বই লাগিব ৰাইজতকৈ ৰজা নাই আছে নেকি ৰাইজতকৈ ৰজা নাই এতিয়া ৰাইজৰ ওচৰলৈ পেলাই দিছে এতিয়া ৰাইজলৈ পেলাই দিছে ফুটি ফুটি উজুটি খাই মানুহ নিজৰ খুঁটিতে নিজে উজুটি খাওঁ কি কৰিম বেয়া পাইছে নাই বেয়া পাইছে নাই আপোনাৰ ফালৰ পৰা কৈ দিয়ক দণ্ডনীয় 511 আৰু খানা আছে হয়নে গাঁৱৰ সেৱা আছে কিন্তু এখেতৰ মানে কি হৈছে এতিয়ালৈকে 4বাৰমান হ'ল হয়নে হয়নে ইমানবোৰ আমাৰ ইয়াত বসবাস হয়নে মই পুলিচ হয় দেই চেলগুলত আছোঁ হয়নে কিয় বাৰ বাৰ ইমান ভুল কিয় চলাই মোক চলাই মোক নাপায় বাবা নকৰিবি এতিয়া বুঢ়া হ'লি ল'ৰা ছোৱালী হ'ল পৰিয়াল হ'ল এতিয়া এইটো কৰিবলৈ দিন আছে নেকি ইফালে বৈষ্ণৱ ধৰ্ম হয়নে হয়নে হয় নহয় আহি পেলাই আকৌ লাষ্ট মানুহটো আকৌ ইমানজনে এতিয়া ই অহালৈ 811 টকা বেছি ধৰণে নহ'লে এই জাতিহঁতৰ ঘূৰিলে গ'লে কিমান টকা কেলা হাগিব লাগিব ঠিক